নমস্কাৰ, ভালে আছে সকলো। আজি ভিডিঅ'টোত টেকনিকেল এনালাইচিছৰ এটা ইণ্ডিকেটৰৰ ওপৰত ক'বলৈ লৈছোঁ আৰু সেইটো হৈছে মুভিং এভাৰেজ। মুভিং এভাৰেজ আমি কেলে ইউজ কৰোঁ টেকনিকেল এনালাইচিছত? মই আগতেই কৈ আহিছোঁ যে ইণ্টাৰডে কৰিবলৈকে হওক বা ছুইং ট্ৰেডিং কৰিবলৈ হওক কিছুমান ইণ্ডিকেটৰ্ছ আমি ইউজ কৰিব লগা হয়। তাৰ ভিতৰত কেণ্ডেল ষ্টিক বা কেণ্ডেল ষ্টিকৰ পেটাৰ্ণ বা অৱস্থিতিয়ে চাৰ্টখনত আমি কেনেকৈ গম পাম বা ছাপৰ্ট আৰু ৰেজিষ্টেঞ্চ চাই পেলাই টপ আৰু বটমটো আমি কেনেকৈ নিৰ্ধাৰিত কৰিব পাৰোঁ বা ট্ৰেণ্ড লাইন চাই পেলাই আমি কেতিয়া এণ্ট্ৰি কৰিব লাগিব বা কেতিয়া এক্সিট কৰিব লাগিব সেইখিনি কেনেকৈ জানিম। সেইকাৰণে আমি যিকোনো ট্ৰেডিং কৰোঁতে ইণ্টাৰডে হওক বা ছুইং ট্ৰেডিঙেই হওক আমি অকল এটা ইণ্ডিকেটৰ চালেই নহ'ব, কেইবাটাও ইণ্ডিকেটৰ চাব লাগিব আৰু কেইবাটাও ইণ্ডিকেটৰ চাই পেলাই আমি এটা ডিচিশ্যন ল'ব লাগিব। সেইকাৰণে আমি কেণ্ডেল ষ্টিকৰ পৰা আৰম্ভ কৰি ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চ, তাৰপিছত ট্ৰেণ্ড লাইন চাই পেলাই, তাৰপিছত মুভিং এভাৰেজ চাই, RSI, ষ্টকেষ্টিক আৰু MACD এনেকুৱা ধৰণৰ বহুতো ইণ্ডিকেটৰ্ছ আছে যাৰ ওপৰত নিৰ্ভৰ কৰি আমি এটা ট্ৰেডিং কৰিব পাৰোঁ। কিন্তু মই আগতেও কৈ আহিছোঁ যে টেকনিকেল এনালাইচিছত সদায় এটা অনুমানে কৰা হয়, পূৰা 100% চিয়ৰিটি কেতিয়াও নহয়, ইয়াত সদায় প্ৰবেবিলিটি থাকে। গতিকে আপোনালোকে সদায় এটা অনুমান কৰি মানে এইটো হ'ব পাৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে আপোনালোকে ট্ৰেডিং কৰিবলৈ যাব। আৰু মই আপোনালোকক সদায় এইটোৱে কৈ আহিছোঁ যে ভালকৈ নজনাকৈ ইণ্টাৰডে আৰু ফিউচাৰ এণ্ড অপশ্যনত কেতিয়াও নাযাব। সেইকাৰণে সদায় ছুইং ট্ৰেডিঙে আৰম্ভ কৰিব আৰু সদায় লং টাৰ্মৰ বাবে শ্বেয়াৰ কিনিবলৈ চেষ্টা কৰিব। আৰু ইয়াতে এটা ডাঙৰ কথা কৈ থওঁ আপোনালোকক, মই আচলতে ভিডিঅ'বিলাক আপোনালোকক নলেজ দিবৰ কাৰণে মানে জ্ঞান এটা দিবৰ কাৰণে মই চেষ্টা কৰিছোঁ আৰু সেইকাৰণে ষ্টক মাৰ্কেটৰ ওপৰত মই ভিডিঅ'খিনি বনাই আছোঁ। বহুতে ভাবে যে ষ্টক মাৰ্কেটটো এটা জোৱা আৰু ষ্টক মাৰ্কেটৰ ওপৰত মানুহৰ যিখিনি ভুল ধাৰণা আছে সেই ভুল ধাৰণাখিনি মই নাইকিয়া কৰিবৰ কাৰণে মই ষ্টক মাৰ্কেটৰ ওপৰত কথাখিনি কৈ আছোঁ আপোনালোকক। আৰু আপোনালোকে যাতে এটা ভাল কোম্পানী ষ্টক কিনিব পাৰে তাৰ কাৰণেও মই সদায় কৈ থাকোঁ। ইণ্টাৰডে আৰু ফিউচাৰ অপশ্যনত যাতে আপোনালোকে ঘপককৈ নাযায় সেইটো কাৰণেও মই আপোনালোকক সদায় কৈ থাকোঁ। আপোনালোকে সদায় শ্বেয়াৰ এটাত ইনভেষ্ট কৰোঁতে সদায় কোম্পানীটোৰ ফাণ্ডামেণ্টেলখিনি চাই ল'ব, ভাল ষ্টক হয়নে নহয় সেইটো চাই ল'ব। কাৰণ পইচা আপোনালোকৰ, কষ্টখিনি আপোনাৰ, যদি আপোনালোকৰ লোকচান হয় আপোনাৰ লোকচান হ'ব, মোৰ নহয়। কাৰণ প্ৰত্যেকটো বস্তুতে ৰিস্ক থাকে। আজি বেংকত যদি আপোনালোকে পইচাও থ'বলৈ যায় বেংকতো ৰিস্ক আছে। তথাপিও মই ষ্টক মাৰ্কেটৰ ওপৰত আপোনালোকক নলেজখিনি এইকাৰণে দিব খুজিছোঁ যাতে আমি অকণমান পইচা যদি ইনভেষ্ট কৰি পেলাই লং টাৰ্মত যদি এটা আমি ভাল ৰিটাৰ্ণ পাব পাৰোঁ তাততো একো বেয়া নাই, নহয় জানো? গতিকে এনেকুৱা হ'ব নালাগে যে ষ্টক মাৰ্কেটৰ ভালকৈ নলেজখিনি নোলোৱাকৈ হকে বিহকে যি টি ষ্টক কিনি পেলাই যাতে লোকচান ভৰিব লগা হয়। আৰু পাছত যাতে কোনোৱে এনেকৈ নকয় যে সেই বাইদেউজনীয়ে ষ্টক মাৰ্কেটৰ ওপৰত কৈ থাকে নহয় ষ্টকত ইনভেষ্ট কৰিবলৈ, যাতে মোৰ ওপৰত সেইখিনি নপৰে। ময়ো নিবিচাৰোঁ আপোনালোকৰ কষ্ট পইচাকেইটা অথলে যোৱাটো। কাৰণ উপকাৰীক অজগৰে খায়, তেনেকৈ নকয় জানো? সেইকাৰণে ভয় লাগে। বহুতে হয়তো ক'ব পাৰে যে মোৰ এজেঞ্চিৰ লগত টাই আপ আছে বুলি। তেনেকুৱা একো কথাই নাই, আপোনালোকে চিন্তাই নকৰিব। কাৰণ মই নিজেও ষ্টকত ইনভেষ্ট কৰোঁ, নিজেও ছুইং ট্ৰেডিং কৰোঁ আৰু মই নিজেই যেতিয়া ছুইং ট্ৰেডিং কৰোঁ বা ষ্টকত ইনভেষ্ট কৰোঁ সদায় ভাল কোম্পানীৰ ষ্টক কিনিবলৈ চেষ্টা কৰোঁ। আৰু মই নিজেই যেনেকৈ কৰি আছোঁ আপোনালোকক ঠিক তেনেদৰে মই কৈ আছোঁ। আৰু ইয়াতে মই আপোনালোকক এটা ডাঙৰকৈ ধন্যবাদ জনাইছোঁ। কাৰণ ইয়াৰ আগতে মই যিটো ভিডিঅ' বনাইছিলোঁ এলকহল কনজাম্পশ্যনৰ ওপৰত, ড্ৰিংকছৰ ওপৰত, সেই ভিডিঅ'টো অসমবাসীয়ে খুব ধুনীয়াকৈ আদৰি লৈছে আৰু খুব ধুনীয়া কমেণ্টছ দিছে, যাৰ পৰা মই এনেকুৱা ধৰণৰ আৰু ভিডিঅ' বনাবলৈ উৎসাহিত হৈছোঁ। মই মাজে মাজে বনাই যাম কাৰণ মই ফাইনেন্স, বিজনেছ আৰু ষ্টক মাৰ্কেট এই তিনিওটা টপিকৰ ওপৰত ভিডিঅ'জ বনাব লগা হয়। সেইকাৰণে মাজে মাজে মই তেনেকুৱা ভিডিঅ' বনাবলৈও মই চেষ্টা কৰিম। আৰু আপোনালোকৰ ফাইনেন্স বা ষ্টক মাৰ্কেটৰ এনেকুৱা বিষয়ৰ ওপৰত যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে, নহয় বা মোৰ ফেচবুক পেজত আপোনালোকে কমেণ্ট কৰিব পাৰে বা মোৰ ইনবক্সতো আপোনালোকে মেছেজটো দি থ'ব পাৰে বা ভইচ মেছেজো দি থ'ব পাৰে। বহুতো ৰিকুৱেষ্ট মোৰ পেণ্ডিং হৈ আছে আৰু মই লাহে লাহে ভিডিঅ'খিনি বনাবলৈ মই চেষ্টা কৰিম। আৰু আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াত হয়তো মোৰ এদিন বা দুদিন দেৰি হ'ব পাৰে, কিন্তু মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। এতিয়া মুভিং এভাৰেজৰ বিষয়ে জানো আহক। আৰু মুভিং এভাৰেজ কেনেকৈ কেলকুলেট কৰিব পাৰি তাৰ কাৰণে এটা এক্সাম্পল মই আপোনালোকক দি দিছোঁ। মুভিং এভাৰেজ হৈছে কেইটামান নিৰ্ধাৰিত দিনৰ ষ্টক প্ৰাইচৰ এভাৰেজ আৰু যিটো আগুৱাই গৈ থাকে। ধৰি লৈছোঁ 5 দিনৰ মুভিং এভাৰেজ উলিয়াব লাগে, তেতিয়াহ'লে আমি ডে 1, ডে 2, ডে 3, ডে 4, ডে 5 মুঠতে 5 দিন। ইয়াত আপোনালোকে 5 দিন বুলি নধৰি তাৰিখ হিচাপেও ধৰিব পাৰে যে 1 তাৰিখ, 2 তাৰিখ, 3 তাৰিখ, 4 তাৰিখ, 5 তাৰিখ, মানে 5 দিন হ'লে সেই 5 দিনৰ প্ৰত্যেক দিনাখনৰ যিটো ক্লজিং প্ৰাইচ হয় সেই ক্লজিং প্ৰাইচকেইটা লৈ পেলাই মুঠতে তাৰ যিটো টোটেল হয় সেই টোটেলক 5ৰে যেতিয়া ডিভাইড কৰা হয় তেতিয়াই তাৰ এভাৰেজটো পোৱা যায়। গতিকে ইয়াত দেখুৱাৰ দৰে প্ৰথম দিনাখন আছিলে 12, 2 নম্বৰ দিনাখন আছিলে 12.5, 3 নম্বৰ দিনাখন 12,
4 নম্বৰ দিনাখন 11.5 5 নম্বৰ দিনাখন 11 তাৰ মানে টোটেল হ'ব 59 গতিকে 5 দিনৰ এভাৰেজ কিমান হ'ব 11.8 ধৰি লওক আপুনি 6 নম্বৰ দিনাখন মানে নেক্সট দিনাখন আপুনি আকৌ 5 দিনৰ মুভিং এভাৰেজ উলিয়াব খুজিছে তেতিয়ালে 5 দিনৰ মুভিং এভাৰেজটো উলিয়াবলৈ হলে আপুনি কৰ পৰা ষ্টাৰ্ট কৰিব তাৰ কাৰণে ডে 1 টো আপুনি বাদ দিব লাগিব ডে 2 ৰ পৰা আপুনি ষ্টাৰ্ট কৰিব লাগিব ডে 2 ডে 3 ডে 4 ডে 5 ডে 6 তেনেকৈ এই 5 দিনৰ যেটো টোটেল হ'ব সেই টোটেলক 5 ৰে আকৌ ডিভাইড কৰিলে আপুনি 5 দিনৰ এভাৰেজটো পাব ঠিক সেইদৰে আপুনি যদি তাৰ নেক্সট দিনাখন মানে 7 নম্বৰ দিনাখন ধৰি লৈছো 7 তাৰিখে আকৌ আপুনি 5 দিনৰ মুভিং এভাৰেজ উলিয়াব খুজিছে তেতিয়াহলে আপুনি কৰ পৰা আকৌ ষ্টাৰ্ট কৰিব লাগিব ডে 3 ৰ পৰা তেতিয়াহলে ডে 3 ডে 4 ডে 5 ডে 6 ডে 7 তেতিয়াহলে সেই 5 দিনৰ আকৌ মুভিং এভাৰেজটো উলিয়াব পাৰিব ইয়াত আপোনালোকে দেখিছে যে ইয়াৰ এভাৰেজটো প্ৰত্যেক দিনাখনে মুভ হয় আৰু সেই কাৰণে ইয়াক কোৱা হয় মুভিং এভাৰেজ এতিয়া আমি এখন ক্যান্ডেল ষ্টিকৰ চাৰ্টত মুভিং এভাৰেজ কেনেকৈ ক্যালকুলেট কৰা হয় চাও হক ইয়াত মই HDFC ৰ ক্যান্ডেল ষ্টিকৰ চাৰ্ট লৈছো আৰু এদিনৰ চাৰ্ট লৈছো তাৰ মানে এডাল ক্যান্ডেল ষ্টিকে গুটেই দিনটোৰ প্ৰাইচৰ মুভমেন্ট আৰু সেই দিনটোৰ মাৰ্কেট যেটো সেন্টিমেন্টস হেতু দেখুৱায় মুভিং এভাৰেজ উলিয়াবলৈ হলে প্ৰত্যেকডাল ক্যান্ডেলৰ ক্লোজিং প্ৰাইচটো লোৱা হয় এতিয়া আমি ইয়াত 5 ডেজৰ ক্যান্ডেলৰ মুভিং এভাৰেজ উলিয়াম আপোনালোকে 6 ডেজৰ উলিয়াব পাৰে 10 ডেজৰ উলিয়াব পাৰে এই চাৰ্টখনত এইগিডাল 5ডাল ক্যান্ডেলৰ ক্লোজিং প্ৰাইচ কিটা উলিয়াই পেলাই আমি এতিয়া মুভিং এভাৰেজ উলিয়াম এই ক্যান্ডেলডাল যেহেতু গ্ৰীন ক্যান্ডেল মানে বুলিশ ক্যান্ডেল গতিকে ইয়াৰ ক্লোজিং প্ৰাইচটো ওপৰত হ'ব এখিনিত হ'ব গতিকে এডাল ক্যান্ডেলৰ ক্লোজিং প্ৰাইচ আছে 1215.20 নেক্সট ক্যান্ডেলডালৰ ক্লোজিং প্ৰাইচ আছে 1248.22 তাৰ পাছৰ ক্যান্ডেলৰ ক্লোজিং প্ৰাইচ আছে 1257.50 ইয়াৰ পাছৰ ক্যান্ডেলডাল হৈছে 1269.33 আৰু এই 5 নম্বৰ ক্যান্ডেলডালৰ ক্লোজিং প্ৰাইচ আছে 1307.65 ইয়াৰ ক্লোজিং প্ৰাইচ কেটাৰ টোটেল হৈছে 6297.9 আৰু ইয়াৰ এভাৰেজ হৈছে 1259.58 গতিকে যদি আমি এতিয়া ষ্টাডিজত গৈ পেলাই মুভিং এভাৰেজ উলিয়াও তেতিয়াহলে আমি মুভিং এভাৰেজ কিমান পাওঁ চাও হক এতিয়া আমি এই ষ্টাডিজত গলে আৰু ষ্টাডিজত যোৱাৰ পাছত আমি ইয়াত 5 ডেজ মুভিং এভাৰেজ উলিয়াব লাগিব আৰু তলত আমি ডান কৰি দিলে আমি ইয়াত আৰু ইয়াত কালাৰটো ৰেড কালাৰ দিছো মুভিং এভাৰেজৰ আৰু সেই কাৰণে ইয়াত আমি এটা 5 ডেজ মুভিং এভাৰেজ আমি দেখিবলৈ পাম এয়া আৰু ইয়াৰ 5 ডেজৰ মুভিং এভাৰেজ হৈছে 1259.49 এই মুভিং এভাৰেজ ডালক সিম্পল মুভিং এভাৰেজ বুলি কোৱা হয় মানে SMA তাৰ মানে মাৰ্কেট সিচুৱেচন লাগিলে যিয়ে নহক ধৰি লওক আপুনি 5 দিনৰ ক্যান্ডেলৰ মুভিং এভাৰেজ উলিয়াইছে বা 10 দিনৰ ক্যান্ডেলৰ মুভিং এভাৰেজ উলিয়াইছে সেই মুভিং এভাৰেজ ডালে সেই 5 দিনৰ এটা এভাৰেজ প্ৰাইচে দিব বা এভাৰেজ ৰিজাল্টে দিব ধৰি লওক 10 দিনৰ শেষৰ ফালে কেদিনমানৰ ষ্টকৰ প্ৰাইচটো বাঢ়িছে কিন্তু তথাপিও আপুনি এটা এভাৰেজ ৰিজাল্টে পাব আনহাতে আৰু এটা মুভিং এভাৰেজ উলিয়াব পাৰি হেতু হৈছে এক্সপোনেনশিয়েল মুভিং এভাৰেজ যাক EMA বুলি কোৱা হয় এক্সপোনেনশিয়েল মুভিং এভাৰেজ কেনেকৈ উলিয়াব পাৰি হেদৰে ষ্টাডিজত গৈ পেলাই আপোনালোকে সিম্পল যত লিখা থাকে তাত আপোনালোকে এক্সপোনেনশিয়েল মাৰি দিলে আৰু ইয়াৰ কালাৰটো চেঞ্জ কৰি লব তেতিয়া পাৰ্থক্যটো গম পাব আৰু ডান কৰি ললে আপোনালোকে এক্সপোনেনশিয়েল মুভিং এভাৰেজ পাই যাব তাৰ মানে EMA মাৰ্কেট সিচুৱেচন বা সেন্টিমেন্টছৰ ফলত যদি ওচৰত থকা দিন কেটাৰ প্ৰাইস মুভমেন্টটো যদি আগৰ দিন কেটাৰ প্ৰাইস মুভমেন্টতকৈ বেছি হয় বা কম হয় তেতিয়া হলে পাছৰ কেদিনৰ প্ৰাইস মুভমেন্টটো বেছি গুৰুত্ব দিয়া হয় ধৰি লওক আপুনি 10 দিনৰ ক্যান্ডেলৰ মুভিং এভাৰেজ উলিয়াইছে তেতিয়ালে সেই 10 দিনৰ ধৰি লওক 6 7 8 9 10 সেই শেষৰ কেদিনৰ মানে ওচৰৰ কেদিনৰ প্ৰাইস কিটা বেছি গুৰুত্ব দিয়া হয় আৰু সেই কাৰণে ইয়াৰ ৰিজাল্টটো SMA কে অলপ ফাষ্ট হয় EMA সদায় লেটেষ্ট মাৰ্কেট সিচুৱেচন বা নিউজ আপডেটৰ ওপৰত বেছি গুৰুত্ব দিয়ে সেই কাৰণে EMA SMA কৈ সোনকালে ইন্ডিকেশন দিয়ে আৰু ফাষ্ট মুভিং হয় আৰু ভলেটাইল হয় EMA ৰ পৰা আসলতে বেছি গম পায় যে কেতিয়া এন্ট্ৰি কৰিব লাগে আৰু কেতিয়া এক্সিট কৰিব লাগে EMA ট্ৰেন্ড কনফাৰ্ম হোৱাৰ পাছতে ইন্ডিকেশন দিয়ে আৰু সেই কাৰণে আপোনালোকে যেতিয়া মুভিং এভাৰেজ লগাব সদায় সিম্পল মুভিং এভাৰেজ আৰু লগতে এক্সপোনেনশিয়েল মুভিং এভাৰেজ দুইটাই লগাব ইয়াত আপোনালোকে মন কৰক মাৰ্কেট যেতিয়া ডাউন ট্ৰেন্ড হৈছে তেতিয়া হলে EMA SMA কৈ আগতে তললৈ নামিছে আৰু মাৰ্কেট যেতিয়া আপ ট্ৰেন্ড হৈছে তেতিয়া EMA SMA কৈ আগতে ওপৰলৈ উঠিছে মুভিং এভাৰেজ আমি কেলে ইউজ কৰো মাৰ্কেটৰ ট্ৰেন্ড এটা চাবৰ কাৰণে ইউজ কৰা হয় আৰু ই সাপোৰ্ট আৰু ৰেজিস্ট্যান্সৰ দৰেও কাম কৰে সাপোৰ্ট আৰু ৰেজিস্ট্যান্সৰ ওপৰত মোৰ ভিডিও বনোৱা আছে আপোনালোকে চাই লব পাৰিব যদি আপুনি চাৰ্টখনত লং টাৰ্মৰ ট্ৰেন্ড চাব বিচাৰিছে তেতিয়া হলে সিম্পল মুভিং এভাৰেজ লগাব লাগিব আৰু যদি আপুনি শৰ্ট টাৰ্মত ফাষ্ট মাৰ্কেট ট্ৰেন্ড বা প্ৰাইস মুভমেন্টটো চাব বিচাৰিছে তেতিয়া হলে আপুনি এক্সপোনেনশিয়েল মুভিং এভাৰেজ লগাব লাগিব
যদি ষ্টক এটাৰ প্ৰাইচ মুভিং এভাৰেজতকৈ ওপৰত থাকে তেতিয়াহ'লে ই বুলিছ চাইন দিয়ে আৰু এই ক্ষেত্ৰত মুভিং এভাৰেজডালে এটা ছাপৰ্টৰ কাম কৰে আৰু আনহাতে যদি ষ্টক এটাৰ প্ৰাইচ মুভিং এভাৰেজতকৈ তলত থাকে তেতিয়াহ'লে ই বেৰিছ চাইন দিয়ে আৰু এই ক্ষেত্ৰত মুভিং এভাৰেজডালে এটা ৰেজিষ্টেঞ্চৰ দৰে কাম কৰে। চাৰ্টখনত মুভিং এভাৰেজ লগাওঁতে টাইম ফ্ৰেম কিমান ল'ব লাগিব? শ্বৰ্ট টাৰ্মৰ বাবে 5 দিন, 9 দিন বা 10 দিনৰ মুভিং এভাৰেজ লগাব পাৰে। মিড টাৰ্মৰ বাবে 21 দিন বা 50 দিনৰ মুভিং এভাৰেজ লগাব পাৰে আৰু লং টাৰ্মৰ বাবে 100 দিন বা 200 দিনৰ মুভিং এভাৰেজ লগাব পাৰে। তাৰমানে যিটো ষ্টকৰ প্ৰাইচৰ মুভমেণ্টটো খুব সোনকালে উঠা নামা হয় তাত কম দিনৰ মানে 5 দিন, 9 দিন এনেকুৱা মুভিং এভাৰেজ এপ্লাই কৰিব লাগে। তাৰমানে কি হয়, এই চাৰ্টখনত যে আমি দেখিলোঁ এই ষ্টকটোৰ কাৰণে আমি 5 দিনৰ মুভিং এভাৰেজ যেতিয়া লগালোঁ তেতিয়া খুব ধুনীয়াকৈ এটা ছাপৰ্টৰ দৰে কাম কৰিছে। কিন্তু যদি আমি এই চাৰ্টখনত 50 দিনৰ বা 90 দিনৰ মুভিং এভাৰেজ লগাওঁ তেতিয়া সেই মুভিং এভাৰেজডালে এটা ধুনীয়া এটা ভাল ছাপৰ্টৰ কাম নকৰে। তাৰমানে আমি 50 বা 90 দিনৰ মুভিং এভাৰেজ এই ষ্টকটোৰ কাৰণে আমি লগাব নোৱাৰোঁ। কম দিনৰ মুভিং এভাৰেজ মানে শ্বৰ্ট টাৰ্ম মুভিং এভাৰেজ, ধৰি লওক 5 দিনৰ মুভিং এভাৰেজে যদি মিড টাৰ্ম বা লং টাৰ্ম মুভিং এভাৰেজক ধৰি লওক 21 দিন বা 50 দিন মুভিং এভাৰেজক যদি ক্ৰছ কৰি ওপৰলৈ উঠে তেতিয়াহ'লে আমি মাৰ্কেট বুলিছ হ'ব বুলি অনুমান কৰিব পাৰোঁ। সেইদৰে যদি কম দিনৰ মুভিং এভাৰেজে যদি বেছি দিনৰ মুভিং এভাৰেজক ক্ৰছ অভাৰ কৰি পেলাই তললৈ নামি আহে তেতিয়াহ'লে আমি মাৰ্কেট বিয়াৰিছ হ'ব পাৰে বুলি অনুমান কৰিব পাৰোঁ। আৰু এই ক্ৰছ অভাৰত আমি ট্ৰেডিং কৰিব পাৰোঁ। যদি ক্ৰছ অভাৰে এটা ট্ৰেণ্ড দেখুৱায়, ধৰি লওক আপ ট্ৰেণ্ড দেখুৱাইছে বা ডাউন ট্ৰেণ্ড দেখুৱাইছে তেতিয়াহ'লে আমি ইয়াত ট্ৰেডিং কৰিব পাৰোঁ। আপ ট্ৰেণ্ডত আমি বাই কৰিব লাগিব আৰু ডাউন ট্ৰেণ্ডত আমি চেল বা শ্বৰ্ট চেলিং কৰিব লাগিব। আপ ট্ৰেণ্ডত আমি কেতিয়া এণ্ট্ৰি কৰিব লাগিব? যেতিয়া ক্ৰছ অভাৰ হোৱাৰ পাছত এডাল ফ্ৰেছ কেণ্ডেল আহে। ইয়াত দেখিছে যে 5 ডে মুভিং এভাৰেজে 21 ডে মুভিং এভাৰেজক ক্ৰছ অভাৰ কৰিছে। এতিয়া আমি ক'ত এণ্ট্ৰি কৰিম? তাৰমানে যিডাল ফ্ৰেছ কেণ্ডেল ওলাব তাৰ অ'পেনিং প্ৰাইচ আগৰ কেণ্ডেলডালৰ ক্লজিং প্ৰাইচৰ ওপৰত থাকে। যিহেতু ইয়াত এডাল ডজি আছে, ডজি থাকিলে নেক্সট দিনাখনৰ কেণ্ডেলডাল চাইহে এণ্ট্ৰি কৰিব লাগিব। গতিকে এইটো জেগাত এণ্ট্ৰি কৰিব পাৰে আৰু এইটো জেগাত ষ্টপ লছ লগাব লাগিব। এক্সিট কৰাৰ আগত সদায় নিয়েৰে যিটো ৰেজিষ্টেঞ্চ সেইটো চাই ল'ব। এতিয়া ডাউন ট্ৰেণ্ডত ক'ত এণ্ট্ৰি কৰিব? ইয়াতো দেখিছে যে 5 ডে মুভিং এভাৰেজে 21 ডে মুভিং এভাৰেজক ওপৰৰ পৰা কাটিছে, মানে ক্ৰছ অভাৰ কৰি তললৈ আহিছে। ইয়াত কেতিয়া এণ্ট্ৰি কৰিব? যেতিয়া ক্ৰছ অভাৰ হোৱাৰ পাছত এডাল ফ্ৰেছ কেণ্ডেল হয় আৰু তাৰ ক্লজিং প্ৰাইচটো আগৰ কেণ্ডেলডালৰ ক্লজিং প্ৰাইচৰ তলত থাকিব লাগিব। গতিকে এইটো জেগাত ট্ৰেডিং কৰিব পাৰে আৰু এইটো জেগাত ষ্টপ লছ লগাব লাগিব। আৰু এক্সিট কৰাৰ আগে আগে সদায় নিয়েৰে যিটো ছাপৰ্ট লেভেল সেই ছাপৰ্ট লেভেলটো চাই ল'ব। কিন্তু সকলো ক্ৰছ অভাৰত আমি যে ট্ৰেডিং কৰিব লাগে সেইটো নহয়। এইটো জেগাত চাওক, ইয়াত যদিও 5 ডে মুভিং এভাৰেজে 21 ডে মুভিং এভাৰেজক ক্ৰছ কৰিছে আৰু যদি আমি ক্ৰছ কৰা দেখিয়ে এইটো জেগাত যদি এণ্ট্ৰি কৰি দিওঁ তেতিয়াহ'লে আমাৰ লছ হোৱাৰ সম্ভাৱনা থাকে। কাৰণ ইয়াৰ নেক্সট কেণ্ডেলডাল ফ্ৰেছ কেণ্ডেল নহয় আৰু ই এডাল ডজি হয়। আৰু ডজিৰ পাছৰ কেণ্ডেলডাল যদি এডাল ফ্ৰেছ গ্ৰীণ কেণ্ডেল হ'লহেঁতেন আৰু ইয়াৰ ক্লজিং প্ৰাইচটো ইয়াৰ ক্লজিং প্ৰাইচৰ ওপৰত থাকিলেহেঁতেন তেতিয়া মাৰ্কেট বুলিছ হ'ব পাৰে বুলি অনুমান কৰিব পাৰিলোহেঁতেন। গতিকে চাওক, লগে লগে মাৰ্কেটত ডাউন ট্ৰেণ্ড আৰম্ভ হৈছে। গতিকে ক্ৰছ অভাৰ হ'লেই যে আপ ট্ৰেণ্ড হ'ব বা বুলিছ হ'ব সেইটো ক'ব নোৱাৰি। সেইদৰে ক্ৰছ অভাৰ হ'লেই যে মাৰ্কেট ডাউন ট্ৰেণ্ড হ'ব বা বিয়েৰিছ হ'ব সেইটোও ক'ব নোৱাৰি। আপোনালোকে কেণ্ডেল ষ্টিক আৰু ছাপৰ্ট আৰু ৰেজিষ্টেঞ্চৰ ওপৰত বনোৱা ভিডিঅ'কেইটা চাই ল'ব। ভিডিঅ'টোত যদি কিবা কনফিউজন থাকে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, নহ'লে মোৰ ফেচবুক পেজৰ ইনবক্সতো কৰিব পাৰে, ফেচবুক পেজতো কৰিব পাৰে। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।